पश्येतान् समवेतान् पुरुषान् भ्रातॄन् দবা শংখ ঘণ্টা ধ্বনি বাজি উঠিব। कृपया परया विष्णु विषदान्येदमप्रीताम् अर्जुन उवाच दृष्टमेवं स्वजनं कृष्ण युयुत्सं समुपस्थितां सीदन्ते ইয়াৰ স্থানীয় ৰাইজে অতি মৰমেৰে চন্দন কাঠ দিছে। বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ সহযোগত 2017 চনত জুবিন দাই নিজ হাতেৰে চন্দন গছ পুলি ৰোপণ কৰিছিল আৰু আজি সেই চন্দনৰ বৃক্ষৰ এটি অংশ তেখেতৰ বাবে উৎসৰ্গা কৰি ইয়াত দিয়া হৈছে। জুবিন দাক চিতাত উঠাই দিয়াৰ পাছত পৰম্পৰাগত ৰীতি নীতিখিনি সম্পূৰ্ণ হোৱাৰ পাছত মুখাগ্নি কৰিব তেখেতৰ ভগ্নী পামী বৰঠাকুৰ আৰু তেখেতৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই। আৰু যি মুখাগ্নি সম্পন্ন কৰিবলৈ আগবাঢ়িব ঠিক সেই সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব।
संजय उवाच एवमुक्तार्जुनः संशये रतोपश्य उपाविशत् विसर्ज्य संसारान् चापं शोकसंविघ्नमानसम् श्री परमात्मने नमः। ये ऊपर में ये करते हैं जब वो जला लेंगे ना ये करेंगे बस चले जाओ उनका काम है करा रहे हैं चला जाओ अच्छा जैसे बात कर रहे हैं उनका काम है चतुर्थोऽध्यायः श्रीभगवानुवाच ऊर्ध्वमूलमधःशाखाम् अश्वत्थं प्राहुरव्ययम् छन्दांसि यस्य पर्णानि यस्य वेद स वेदाम् अधचोर्ध्वसंवितस्शाखा विषयप्रज्वाला अधस्य वामयन्संसदानि कर्मानुवादानि मनुष्य लोके न रूपस्येथोपलभ्ये नान्तो न जाति न संपृष्टा अश्वत्थमेनं सुरूढमूलम् असंस्कृता पदं तत्परित्राणविरुद्धव्ययं नश्यन्नगदानानिर्वृतं न भूयात् तमेव चार्यं पुरुषं प्रपद्ये यतः प्रवृत्तिस्पृशा पुराणी निर्माणमहामोहसंगदोषा आध्यात्मिका नित्यकामा वेदैर्मोहा सुखं स्वसञ्चेर्गच्छन्तु मूढा पदमव्ययान्तात् न गत्वस्वयसूर्यो न पश्यन्तो न पावकः यद्गत्वा न विवर्तन्ते तद्मा परमं वराम् मामेवासौ जीवलोके जीवभूतः सनातनः मनसष्टानि इन्द्रियाणि प्रकृतिस्थानि कर्षति शरीरं यदमाप्नोति यस्याप्यक्रममीश्वरः देहिवेष्टानि संयाति वायुर्गन्धानि वासयात् श्रोत्रं चक्षुस्पर्शनं च रसनं घ्राणमेव च अधिष्ठाय मनश्चाय
यन्तो योगिनश्चैनाम् पश्यन्तमन्यवस्थिताम् यतन्तो व्यकृतात्मानो नैनं पश्यन्त्यचेतसा यदादित्यगदामेष जगत्पश्यतेऽखिलाम् यश्चन्द्रमसि यश्चाग्रो तथैवोजो विधिमामकाम् गमाविश्वभूतानि धारयाम्यहमोजसा पुष्णामि षोडशि सर्वा सोमो भूत्वा रसात्मकः अहं वैश्वानरो भूत्वा प्राणिं देहमाश्रितः प्राणापानसमायुक्तः पञ्चम्यन्यं चतुर्विधां सर्वस्य चाहं हृदसन्निवेशो मातस्त्रीगामोहनं च वैदेश सर्वेन्द्रमेव विद्यो বাবা শংখ ধ্বনি বাবা শংখ কাহ বজাওক আকাশবাণী যোৰহাট কেন্দ্ৰৰ পৰা প্ৰথমে বাদ্যযন্ত্ৰী হিচাপে সংগত কৰি সংগীতৰ যাত্ৰা আৰম্ভ কৰি সংগীতৰ শিখৰলৈ গতি কৰা আমাৰ সকলোৰে মৰমৰ হৃদয়ৰ আপোন আমাৰ বুকুৰ আপোন জুবিন দা সদায় জীয়াই থাকিব আমাৰ হৃদয়ত আমি সদায় তেখেতৰ সৃষ্টিৰাজিক জীপাল কৰি ৰাখিম তেখেতৰ সৃষ্টিৰাজিৰ মাজেৰে অমৰ হৈ থাকিব তেখেতৰ এই সৃষ্টিৰাজি চিৰ প্ৰবহমান হৈ থাকিব মুখাগ্নি কৰিব জুবিনদাৰ ভগ্নী পামী বৰঠাকুৰ আৰু জুবিনদাৰ অতি মৰমৰ ৰাহুল গৌতম শৰ্মাই আনসকলে তেখেতসকলক সহযোগ কৰিব আৰু মুখাগ্নিৰ সময়তে অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব
শ্ৰদ্ধাঞ্জলি হিচাপে অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই চন্দন কাঠ চিতাত তুলি দিছে আৰু অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে। সকলো নিজ নিজ ঠাইৰ পৰা শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক আমি অনুৰোধ জনাইছোঁ। সকলো নিজৰ ঠাইতে আপোনালোকে সকলোৱে জুবিন দাক ভাল পায়। জুবিন দাৰ প্ৰতি অন্তৰৰ পৰা নিজৰ ঠাইৰ পৰাই আপোনালোকে শ্ৰদ্ধাৰ্ঘ জ্ঞাপন কৰক। নিজৰ ঠাইতে থাকক, সুশৃংখলিতভাৱে থাকি সকলোৱে অন্তৰ ভৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰক তেখেতক। এই অঞ্চলৰ স্থানীয় ৰাইজে দিয়া চন্দন কাঠ চিতাত তুলি দিয়া হৈছে আৰু জুবিন গাৰ্গে বকুল গগৈৰ অনুৰোধত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ সমাজৰ সহযোগত চন্দন গছৰ পুলি এটি ৰোপণ কৰিছিল 2017 চনত নিজৰ জন্মদিনত। আৰু সেই চন্দনৰ এই পুলিটি এতিয়া বৃহৎ এডাল গছত পৰিণত হৈছে আৰু তাৰ এটি ঠাল চিতাত দিয়া হৈছে, উৎসৰ্গা কৰা হৈছে। গীতৰ লুইতত সাঁতুৰি নাদুৰি ভাগৰি নপৰি সাগৰত সাঁতুৰি ভাগৰি পৰিল জুবিন। সাগৰ কিমান দ চাবলৈনো হেঁপাহনো কাৰ নাথাকে। সাগৰে বুকুচাত উঠাই তলিলৈ লৈ গ'ল। অভিভূত জুবিনে সাগৰৰ নিচুকনি গীত শুনি শুনি টোপনি গ'ল। কাহানিও সাৰ নোপোৱা এটা টোপনি লৈ জুবিনে সামৰিলে জীৱনৰ উপনিষদ।
জুবিন অমৰ হ'ব, জুবিন আমাৰ হৃদয়ত থাকিব, যিদৰে আগতে আছিল এতিয়াও আছে, চিৰদিন থাকিব। চিৰজ্যোতিষ্মান হৈ থাকিব জুবিন, জুবিনৰ সৃষ্টিৰাজিয়ে পোহৰাই তুলিব আমাৰ সময়। প্ৰজন্মৰ পাছত প্ৰজন্মক অনুপ্ৰাণিত কৰি থাকিব জুবিনৰ সৃষ্টিয়ে। অসম আৰক্ষীয়ে তোপধ্বনিৰে সন্মান প্ৰদৰ্শন কৰিব। মুখাগ্নিৰ লগে লগে পাখি মেলি উৰি গ'ল মায়াৰ দেউতা। অনামিকা হৃদয়ত আজি তাজমহল যেন লোক জুবিন নোহোৱা হ'ল। দুহাত মেলি সাগৰ তলিতে শুই গ'ল, মন যায় বুলি কৈ কৈ গুচিয়েই গ'ল। বৰঘৰৰ খুঁটাটো যে আজি হাউলি গ'ল। জোনমণি ৰুণজোনক কোনেনো বুজাব, মায়াবিনী কণ্ঠত যেন যন্ত্ৰ ৰাজপালন। মাজুলীৰ ছোৱালীজনীয়ে বাট চাই ৰ'ব, আকৌ এবাৰ হেনো ক'ব, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ, তুমি মোৰ মাথো মোৰ।
কাঠৰ আনিব লাগিব বেগুত পঢ়ি আছে আপুনি ইমান হেৰি আৰু ভেলু নকৰে না অনলাইন আছে অনলাইন অনলাইন হৈ আছে অনলাইন কন্টিনিউ লাইভ লাইভ ইয়াত কাজিয়া নকৰিবা মাথা বেয়া কাজিয়া কিয় কৰি